ফাইনালি দ্বিতীয় অফিসত আহি এনেকৈ লাইনত থিয় হ'ল ছাৰ কিমান ধুনীয়া চাওক এইটো মোৰ ফেভাৰেট লৈ ললো দিয়ক দামো কম আছে 500 500 500 500 500 Hello guys, welcome to my YouTube channel Assam Air Vlogs. তো আজি আমি গৈ আছো ডিসি অফিসত কাৰণ তাতে এটা কাম আছে আমাৰ বৰপেটা ডিসি অফিসত যাই আছো সো আপোনালোকে গোটেইখিনি চাই থাকিব স্কিপ নকৰিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব তেন্তে দেৰি নকৰো বলক আজিৰ ভিডিঅটো আমি আৰম্ভ কৰো ফাইনালি আহি পালো এখন নাম নজনা নদী চাওক কিমান ধুনীয়া আৰু সুন্দৰ ভিউ ফাইনালি আহি পালো বৰপেটা বাজাজ ডিলাৰ চাও ইয়াতে নতুন বাইক কি আহিছে এইটো পালসাৰ কিমান ধুনীয়া চাওক এইটো মোৰ ফেভাৰেট বাইকটো চাওক না বহুত হেভি বাইক আৰু ইফালে আছে বহুত ধুনীয়া ধুনীয়া বাইক এইটো যেহেতু বাজাজ ডিলাৰ ইয়াতে অনলি বাজাজ আৰু নেক্সট এদিন আহি ইয়াতে ধুনীয়াকে ভিডিঅ' বনাম তো গাইজ ফাইনালি আহি বৰপেটা টাউন আহি পাইছোঁ সো এতিয়া আমি গৈ আছোঁ ডিসি অফিসত কাৰণ আমাৰ বাইকৰ আৰচিখন অলপ প্ৰব্লেম হৈছে মানে যোৱা নাই সেইকাৰণে মানে ফাৰ্ষ্ট আমি গৈ আছোঁ ডিসি অফিসত আৰু ফাইনালি দ্বিতীয় অফিসত আহি এনেকৈ লাইনত থিয় হৈ আছোঁ অফিসৰ চাৰিওফালৰ ভিউ চাওক আৰু আগত আছে কিছুমান বাধ্যতামূলক নিয়ম যিবোৰ আমি জানি লোৱাটো অতি গুৰুত্বপূৰ্ণ কোনটো সিগনেল দেখা পালে আমি কি কৰিব লাগে সাধাৰণতে জানি লোৱাটো বহুত জৰুৰী চাওক ইয়াতে কিমান ধুনীয়াকৈ দিয়া আছে চাওক আপোনালোকে ফাইনালি ডিসি অফিসৰ ভিতৰত যিখিনি কাম আছিল সেইখিনি মানে আমাৰ হৈ গ'ল আৰু সিটো মানে কালি দিব কালি আহিব দিছে আৰু কালি আহিব লাগিব সো এতিয়া মানে আমি গৈছোঁ বাজাৰ ইণ্ডিয়াত সো আপোনালোকে গোটেইখিনি চাই থাকিব আৰু স্কিপ নকৰিব আৰু এনেকৈয়ে খোজকাঢ়ি আহি পালোঁ বাজাৰ ইণ্ডিয়া এতিয়া আমি বাজাৰ ইণ্ডিয়াৰ ভিতৰত প্ৰৱেশ কৰিম ফাইনেলি আহি বাজাৰ ইণ্ডিয়াৰ ভিতৰত আহিছোঁ চ' এতিয়া মানে ধুনীয়াকৈ এটা হাইফাৰ লেন্স দেখুৱাই আছোঁ আপোনালোকে চাই থাকিব বাজাৰ ইণ্ডিয়াৰ 3 নম্বৰ ফ্ল'ৰৰ পৰা বাহিৰৰ দৃশ্যখন চাওক কিমান ধুনীয়া আৰু সুন্দৰ এক মনোমোহা দৃশ্য চাওক কিমান ধুনীয়া বাজাৰ ইণ্ডিয়াৰ 2 নম্বৰ ফ্ল'ৰৰ পৰা ধুনীয়াকৈ এটা হাইফাৰ লেন্স চাওক তো ফাইনালি এইটো আনিলোঁ এইটো এতিয়া মানে পিন্ধি লওঁ চাওঁ কেনেকুৱা লাগে কেনেকুৱা হ'ল কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিছে এইটো মানে ল'লোঁ আৰু এইটো লৈ ল'লোঁ দিয়ক দামো কম আছে 500 500 500 500 500